নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আছাম কেয়াৰ ইউটিউব চেনেল। বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ সুপ্ৰভাত জনাই মই আজিৰ জব নটিফিকেশ্যনছ আৰম্ভ কৰিবলৈ লৈছোঁ। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পালে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এতিয়া যদি লাইক কৰা নাই, এতিয়া এটা লাইক কৰি দিয়ক আৰু মোৰ মনোবল বঢ়ক যাতে মই নেক্সট ভিডিঅ' বনাই থাকোঁ আপোনালোকৰ কাৰণে। ঠিক আছে বন্ধুসকল, তো আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধু-বান্ধৱীসকল। তো প্ৰথমতে আছে বন্ধুসকল আৰ্মি পাব্লিক স্কুলৰ জব যোৰহাট অসমত হ'ব। এইটো ৰিক্ৰুইটমেণ্ট PGT, PRT, LDC আৰু ফিজিকেল ট্ৰেইনাৰৰ পোষ্ট আছে। ঠিক আছে বন্ধু-বান্ধৱীসকল, তো আহক আমি আৰম্ভ কৰোঁ আজিৰ ভেকেঞ্চিখিনি। তো আপোনালোকৰ পষ্টখিনি মই এফালৰ পৰা কৈ গৈছোঁ। নেম অফ দ্য পষ্ট PGT ইনফৰ্মেশ্যন প্ৰেক্টিছ। চেলাৰী পাব আপোনালোকে 28,000 টকা প্ৰতি মাহে। কোৱালিফিকেশ্যনছ হ'ব লাগিব আপোনালোকৰ MCA অথবা MSc থাকিব লাগিব IT। ঠিক আছে বন্ধুসকল, ইনফৰ্মেশ্যন টেকন'লজি। ঠিক আছে, নেম অফ দ্য পষ্ট আছে। তাৰপিছত PRT চেলাৰী হ'ব 26,000 টকা প্ৰতি মাহে। কোৱালিফিকেশ্যনছ লাগিব গ্ৰেজুৱেট। ঠিক আছে, 2 years ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ DLED বা BEdৰ 2 বছৰীয়া ডিপ্ল'মা লাগিব। তাৰ পাছৰ পষ্ট হৈছে ফিজিকেল ট্ৰেইনাৰ। ঠিক আছে বন্ধুসকল, আপোনালোকে আজিকালি দেখিছে য়োগা বহুত পপুলাৰ হৈছে আজিকালি। তো বন্ধুসকল, যদি আপোনালোকৰ তেনেকুৱা ট্ৰেইনিং আপোনালোকে কৰি থৈছে, তো ফিজিকেল ট্ৰেইনাৰ আপোনালোকে পদটোৰ কাৰণে ইলিজিবল হ'ব। চেলাৰী পাব আপোনালোকে 17,000 টকা প্ৰতি মাহে। কোৱালিফিকেশ্যনছ লাগিব BPED। ঠিক আছে, আৰু উইথ 12 পাছ লাগিব ডিপ্ল'মা ইন য়োগা এণ্ড টাইকোৱাণ্ডো। ঠিক আছে বন্ধুসকল, যদি আপোনালোকৰ টাইকোৱাণ্ডো বা য়োগাৰ ডিপ্ল'মা আছে তেন্তে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। তাৰ পিছৰটো আছে LDC লোৱাৰ ডিভিজনেল ক্লাৰ্ক। চেলাৰী পাব 15,000 প্ৰতি মাহে। কোৱালিফিকেশ্যনছ বিচাৰিছে গ্ৰেজুৱেট লাগিব আৰু 15 years অফ ছাৰ্ভিচ এজ এ ক্লাৰ্ক। ঠিক আছে বন্ধু, বহুত এক্সপিৰিয়েঞ্চ বিচাৰিছে বন্ধু-বান্ধৱীসকল। ঠিক আছে, এইটো এজেড লোকসকলৰ কাৰণে হ'ব নিশ্চয়। 15 years অফ ছাৰ্ভিচ এজ এ ক্লাৰ্ক লাগিব। ঠিক আছে, কেপেবল অফ ৱৰ্কিং অন কম্পিউটাৰ্ছ। কম্পিউটাৰত ভালকৈ কাম কৰিব পৰা হ'ব লাগিব, এফিচিয়েণ্ট হ'ব লাগিব আৰু 1200টা ৱৰ্ড 1 ঘণ্টাত লিখিব পৰা হ'ব লাগিব। ঠিক আছে, নলেজ অফ ছফ্টৱেৰ এপ্লিকেশ্যনছ ইউজ বাই স্কুলছ। যিখিনি ছফ্টৱেৰ ইউজ কৰা হয়, ব্যৱহাৰ কৰা হয় স্কুলবিলাকত, তাৰ সেই ছফ্টৱেৰটো তেখেতৰ সম্যক জ্ঞান থাকিব লাগিব। ঠিক আছে বন্ধু-বান্ধৱীসকল, ইয়াত তেওঁলোকৰ দিয়া আছে কেনেকৈ এপ্লাই কৰিব আপোনালোকে। হাউ টু এপ্লাই ফৰ আৰ্মি পাব্লিক স্কুল যোৰহাট ৰিক্ৰুইটমেণ্ট। ঠিক আছে, আপোনালোকে যোৰহাট অন পে'মেণ্ট অফ 100 rupees বাই কেছ কৰিব লাগিব আপোনালোকে। এপ্লিকেশ্যন ডিউলি কমপ্লিটেড শুড চেণ্ড ডাইৰেক্টলি টু প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল। এইটো এড্ৰেছ দিয়া আছে, এই এড্ৰেছত এইটো পঠাব লাগিব। ঠিক আছে, যোৰহাট নিয়েৰ MES গেট ৰাউৰিয়া, পোষ্ট অফিচ চলিহা, ডিষ্ট্ৰিক্ট যোৰহাট, পিন 785004। ইণ্টাৰভিউ হ'ব আপোনালোকৰ 7 নৱেম্বৰ 2019 ফ্ৰম 9:30 hours। ঠিক আছে বন্ধু-বান্ধৱীসকল, তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। কোনে কোনে এপ্লাই কৰিছে মোক জনাব তোমাৰ কমেণ্ট বক্সত, আৰু ভিডিঅ'টো কেনেকৈ পালে মোক জনাব। তো ভাল পালে এটা এতিয়াই লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ মাজত ভিডিঅ'টো পাৰ্ট মানে শ্বেয়াৰ কৰি দিব। ঠিক আছে বন্ধুসকল, আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই।